Hello guys, good morning. কি খবৰ and welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। লগতে আপোনালোকক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আপোনালোকৰ মাৰ যাতে কৃপা দৃষ্টি হওক সকলোৰে তাৰে মই কামনা কৰিছো। তেতিয়াহ'লে বলক আজি মই দুৰ্গা পূজা নকলে ক'ত চাওঁগৈ আপোনালোকক দেখাই যাম সকলোকে। তেতিয়াহ'লে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু মোৰ আজি চিম্পলকে ওলালো তো কেনেকুৱা লাগিছে জনাব। আৰু গাইজ দেখিবলৈ পাইছে এয়া ৰজালিৰ চাহ বাগিচা। আৰু ইয়াতে প্ৰত্যেকবাৰে দুৰ্গা পূজা চাবলৈ আহোঁ আৰু সঁচাই মনটো খুব ভাল লাগে মাৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াই। আৰু এয়া যেন আমাৰ পৰম্পৰা নিচিনাই হৈ গৈছে, কিয়নো বহুত আগৰ পৰাই ইয়াত মাৰ দেৱীৰ ওচৰত শৰণাপন্ন হওঁ। আপোনালোকে মন কৰিছেনে ইয়াত থকা চাহ বাগিচাৰ সেউজীয়াবোৰে লগতে তাত থকা ওখ গছবোৰে মোক বাৰুকৈ মুগ্ধ কৰিছে। আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন দেই। এইখনেই হৈছে ৰজালি চাহ বাগিচাৰ পূজাৰ মণ্ডপ। আৰু ইয়াতে আমি প্ৰত্যেক বছৰে পূজা দিওঁ। আৰু মই গাড়ীৰ ভিতৰতে চেণ্ডেলযোৰ ৰাখিছোঁ। আগৰবাৰ কি হৈছিলে জানে, মোৰ চেণ্ডেল চুৰি হৈ গৈছিলে, সেইটো কাৰণে ইয়াতে থৈ যাওঁ বাপেকে। আৰু এতিয়া ভৰি হাতকেইটা তিয়াই মাৰ ওচৰলৈ যাওঁ। আৰু দেখিছোঁ মানুহ হৈছে অলপ দেৰি। আৰু মায়ে লগে লগে শৰাই সজাবলৈ লৈছে। আৰু এতিয়া পূজা ভাগ আগবঢ়াম আৰু মাৰ চৰণত। আৰু এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। আৰু এইখন চাওকচোন, দূৰৈৰ পৰা ইমান ধুনীয়া দেখিছে। আৰু চন্দ্ৰায়ন 3 বনাইছে, খুব ধুনীয়া লাগিছে। আৰু ইয়াৰ বিষয়েতো মই নকওঁ দেই, সকলোৱে জানেই। আৰু এতিয়া গাড়ীত উঠি আহিলোঁ আৰু তাৰপিছত এতিয়া ঘৰলৈ বোলে যাওঁ। আৰু সঁচা কথা ক'বলৈ পূজাটো ৰাতিহে ভাল লাগে নহয় জানো। তেওঁ মাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ। আৰু এতিয়া ভোকো লাগিছে, ৰাতিপুৱা নোখোৱাকৈ আহিলোঁ। এতিয়া ঘৰত কেইটামান কিবা খাই ল'ম। তেতিয়াহ'লে বলক। আৰু আজি দিনৰ পূজাৰ ভাগ আপোনালোকক দেখালোঁ। আৰু এতিয়া ৰাতিৰ পূজা ভাগ চাওঁগৈ। এতিয়া প্ৰায় 7মান বাজিছে।
তেতিয়াহ'লে ব'লক আৰু আজি সন্ধিয়াৰ ৰাতিৰ পূজাখিনি ক'ত ক'ত চাওঁ আপোনালোকক দেখাই যাম। আৰু বিশেষকৈ মই পূজা কাপোৰ বুলি তেনেকৈ লোৱা নাই। এইটো চাৰ্ট হয়তো আগতে ভিডিঅ'ত দেখি পাইছে। এই পেণ্টটো অলপ নতুন ল'লোঁ আৰু আজিকালি পূজা বুলি সঁচা কথা ক'বলৈ ইমান চখ নাই, যি পাৰিছোঁ পিন্ধিছোঁ, সেয়াই আৰু। তেতিয়াহ'লে ব'লক। আৰু আজি মোক কেনেকুৱা লাগিছে এইটো কৈ দিবচোন। আমাৰ কথা চাব ঠিকে উঠাইছে, নুঠাবি বুলি কৈছে। হেল্ল' গাইজ। এইটো বস্তুৱে মই সকলোতকৈ বেয়া পাওঁ আৰু আমাৰ লগত সেইটোৱে ঘটিল। আৰু এয়া আমি আটাইকেইটাই খোজকাঢ়ি গৈ আছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে, চাওকচোন ৰাস্তাত ইমান মানুহৰ ভিৰ। তেওঁ পূজা চাবলৈ খোজকাঢ়ি যোৱাৰ আমেজেই বেলেগ, নহয় জানো? ওলাই যাব পাৰিব নহয়। আছে ইয়াত যে তোমাৰ দহি পুষ্টি মজা বনাই খাই খুব বেয়া আৰু ইয়াত কি আইটেমছ পায় আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া আমি পৰ্ক ম'ম' খাবলৈ লৈছোঁ। ইয়াৰ পাছত আকৌ ম'ম' খাই দুলীয়াজানতে থকা এখন ৰেষ্টুৰেণ্টত যাম। অ'কে, পুৰা দবাই দিয়া আৰু 5টা আছিলে, 5টা আৰু এক প্লেট। আৰু এতিয়া ম'ম' খাম। কল্যাণ খাইছ ন? এইটো পুৰা দবাইছে একদম। খাব দিয়া আৰু এতিয়া খাই লওঁ। খাই লৈছোঁ আৰু খাই শেষ হৈ লগ পাই আছোঁ। ভয়ো খাইছে লগত बोला बोला सीधा बोला। এয়া বিগুৱে পাই গ'লোহি।
আৰু আপোনালোকক অকণমান দেখাই দিছোঁ দেই। ফাইনেলি আমাৰ খানা আহি গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ। ৰংগ খাই গ'ল কৈ দিয়া। খালোঁ বলোঁ আৰু এতিয়া যাওঁ, ঘৰ যাওঁ। তাৰপিছত এতিয়া ঘৰ যাবলৈ পলম হৈছে। তেতিয়াহ'লে বলক গৈ থাকোঁ।